নমস্তে বন্ধু বান্ধৱীসকল, তো কি খবৰ আপোনালোকৰ? তো আজি আমি কথা পাতিম বাইকাৰ্ছৰ বিষয়ে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত মই এনেকুৱা ষ্টাণ্টমেন দেখাই নাই। আমি যদি এনেকুৱা ষ্টেণ্ড কৰিব যাওঁ ন, আমাৰ বাইক যাব খালত আৰু আমি যাম হস্পিটেলত। সেইটো কাৰণে কওঁ ভাইয়া, কিবা এটা কৰিলে লাহে ধীৰে কৰিব। আপুনি এতিয়া হস্পিটেলতহে গম পাব যে আপোনাৰ পলু পোকটোৰ আধা অংশ নাই। নহয় মানে ইয়াৰ জেগাত যদি আপোনালোকে কোনোবা থাকিলে হয়, তেতিয়াহ'লে এনেকৈ ৰখি কিনে ভাবিলে হয় নেকি কোনফালে যাব লাগিব। ধৈত বহিনচত কেলা, জীৱনত মই বহুত ড্ৰাইভাৰ আৰু বাইকাৰ্ছ দেখিলো, কিন্তু ইহঁতৰ নিচিনা দেখা নাই বে। নহয় মানে কেলা, ইমান দেৰি ৰখি কিনে কি ভাবিলে মানে? না চাইডত গৈ পকৰ মাৰৰ ধান্দা। সেইটো কাৰণে কওঁ মই, কাৰোবাক ইমানো বিশ্বাস কৰিব নালাগে যিয়ে নেকি তোমাৰ বিশ্বাসক গান মাৰি দিয়ে। চব বাইদেউ, এইবোৰ কৰাৰ আগতে সাৱধান হৈ লোৱাটো অতি বাধ্যতামূলক। নহ'লে ষ্টেণ্ড মৰা চলৰে কেতিয়া আপোনাক গান মাৰি দিব আপুনি গমেই নাপাব। কিন্তু লাষ্টত মোক ক'লে নহ'ব যে জাষ্টিন তই গান মাৰিলি। নহয় দাদা, এটা কথা কোৱা, গাড়ীখনে ভাং খাইছিলে নে তুমি ভাং খাইছিলা যে ডাইৰেক্ট আহি কিনে পোষ্ট খুটাটোত মাৰি দিলা? হা, নে বাঘে খেদি আহিছিলে পিছফালে? जिंदगी के साथ भी जिंदगी के बाद भी। এইটো ভিডিঅ' চাই তোমালোকে কি বুজিছা মই নাজানো, কিন্তু মই বুজিলো যে দোষ চিৰিয়াছলি নল'বা, কাৰণ লগৰটো লগৰ মাদাৰচুট হ'ব পাৰে, কিন্তু দোষ হয় ন। চ' চিৰিয়াছলি নল'বা ইমান। দোষ কোৱাৰ লগে লগে এটা কথা মনত পৰিছে, আজি মোৰ লগৰ এটা আহি আছে, যোগেন্দ্ৰ জেহৰিলা। কেলা বিৰি শিখৰ চাদা খুৱাবলৈ পইচাই নাই ৰে। ठीक है भाई, तू रो मत यार। যদি বাপেৰে মোলে তুমি দিয়ে এত নিচিনা ল'ৰাবোৰক দেখিয়ে মানে ছোৱালীবিলাকে চাহ লগত জেহেৰ মিলাই কিনে খায় ন। দে ক এতিয়া সেন্দুৰটো ক'ত দিম? নহয় নহয় নহয়, ইয়াতে লাউৰা চদা সেন্দুৰ ক'ত দিয়া আগত সেইটো শিকি ল, তাৰপাছত বিয়া পাতিবি। কেলা আছে বিয়া পাতিবলৈ সময় হোৱা নাই, সেন্দুৰ দিয়া ক'ত সেইটোৱে নাজানে, কেলা বিয়া পাতিব আহিছে মাদাৰ চোদ। নতুন মাইকী পাই কিনে এতিয়া ঘপা ঘপটো ক'ত কৰিবি? ঘৰত না জংঘলত? চোৱা ভাইয়া, বিয়া পাতাৰ এটা উপযুক্ত বয়স আছে, হয় নহয়? তুমি উপযুক্ত বয়সত বিয়া পাতা, তোমাক কোনো একো নকয়। তোমালোকে সৰু হৈ আছা, পঢ়া শুনা কৰা, যিটো কাম কৰি আছা সেইটো কাম তোমালোকৰ ওপৰতো ভাল নহয়, আৰু সমাজখনৰ ওপৰত ইয়াৰ প্ৰভাৱটো বৰ বেয়াকে পৰিব। আৰু এইটো কেমেৰা কৰাটো কোন হয় হা? মাদাৰ চোদ, তোৰ কাম বৰ নাই নেকি? চুটোৰ ভাই বুজাবলৈ এৰি কেনে তই কি কেমেৰা ধৰিব আহিছ নেকি হা ইয়াত? তো আপোনালোকে গম পালে যে ডিম্পু বিয়া খাব আহিছে। তো বিয়া খাব আহি থাকোতে ডিম্পু এনেকুৱা এটা ঘটনা দেখিলে, যোনটো ঘটনা দেখি ডিম্পু দা একদম বিৰি খাই পাগল মানে। এফালে আকৌ চলি আছে ভোজপুৰী গান, তাকে দেখি ডিম্পু দায়ো লগাই দিলে একটা দুইটামান জাম্প। ডিম্পু দাৰ ডান্স দেখি লগৰকেইটাও কৈ গৈছে যে কিন্তু বিবাহ হ'ব নাই গম পালো, এইটো বিবাহ হ'ব গম পালো। বিয়া কালিহে, ফুলতে আজি বোলে আহি গলো। হেইয়া ডিম্পু দা, সেইটো কাৰণে কওঁ মই বাদাম চাদাম খোৱাটো অলপ বেছি কৰিব হা। বিয়া বুলি কৈ কাৰোবাৰ সকামত গুচি গ'ল যদি হয় তেতিয়া এনেকা বিবাহ ভৱনত কিন্তু আপুনি ছোৱালী চাব যায় ন নটি বাই। তো ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে 10 মিলিয়ন লাইক লাগে মোক এইটো ভিডিঅ'ত। 10 মিলিয়ন লাইক যেনেকা হ'লেও যেনেকা লাগে, মই ইমান কষ্ট কৰিছোঁ এইটো ভিডিঅ'ত। মই বাকী এটাতো কৰা নাই, কিন্তু ইয়াত বহুত কৰিছোঁ। 10 মিলিয়ন লাইক যেনেকা হ'লেও লাগে মোক। তো গাইছ 10 মিলিয়ন। मेरा छोटा सा मेरा मोटा सा मेरा वाला हुआ मेरा खड़ा हुआ तूने गाड़ दी मैंने फाड़ तूने तेल दिया